এদিন কি হ'ল মই আছিলোঁ সেইদিনাখন মই চাই থাকোঁতে গ'ল তাত এদিন মানে তাত ইমানেই হেতা পোৱা হয় নহয় এবাৰ এটা ডেকা ল'ৰা এটাই কি কৰিলে বুঢ়া মানে মালিকৰ বুঢ়াটোৰ ওপৰত চেলাৰ ওপৰত পুৰা সি ফায়াৰ তাক দম দি দিছে যে তই পইচা দিছ তই দিয়া নাই কৈছে দেগে বাবু তোৰ মাল খতমে হৈ যাব তই দিবি কেতিয়া তাৰপিছত সি কি কৰিলে এই খঙতে গোটেই সোপা কেঁচা হেৰি আছিলে বস্তুবিলাক চব দলিয়াই পেলাই দিলে তাৰপিছত মই ভাবিলোঁ ইয়াক কেছটো কি কিয় হ'ল তাৰপিছত বিচাৰি পালোঁ মই লেঠাটো ইয়াত তাৰমানে ইয়াত কি হ'ল ইলেক্ট্ৰিচিটি বৰ্ডখন নৰ্থ ইষ্ট কোণাত আছিলে ফলচপেটাত যিহেতু কাষ্টমাৰৰ দিমাগ খাৰাপ হৈ যায় ট্ৰেন্সফৰ্মাৰ ফাই মাৰে ইয়াত বিদ্যুৎ হা তেতিয়া মই ক'লো এটা কাম কৰিব আপোনাৰ এইটো বৰ্ডটো চিফ্ট কৰি দিব আৰু ইয়াতে পানী ৰাখিব তাৰপিছত চেটেল হৈ গ'ল সেইটো হৈছে মেইন কথা কেতিয়াবা সৰু সৰু কিছুমান কামত এবাৰ মই গুৱাহাটী গৈছোঁ লগত এটা আছিলে মই বোলো খানা খাম ব'লো ভাত খাম এই বোলে এতিয়া 1টা বজাত বোলে এটা বজাত ক'ত ভাত খাম বোলে ঘৰত খামগৈ সেইদিনাখন অমিত শ্বাহ আহিছিলে গাড়ী তোমাৰ জাম পুৰা আহোঁতে সেইখিনিত এক ইঞ্চিকে আহোঁতে এইটো হেৰি হৈ গ'ল মানে 1.5 ঘণ্টা হৈ গ'ল ভাত খাব হৈ গ'ল তাত ক'লে ব'লক আমাৰ এইফালৰ শিৱসাগৰৰ মানুহৰ এখন হোটেল আছে তাত ভাত খাম কৈছে খালি ৰৈ দিব লাগিব ইমানেই গ'লো বোলে ভাগ্যৱান মইতো উঠাব নহয় তাৰপৰা গ'লো যেনিবা জেগা পাই গ'লো বহিলোঁ খালোঁ ভাল তাৰপিছত চালোঁ সি কৈছে তেতিয়া মোক চকচোন এখন কেলে চলে ইমান আৰু বোলে জেগা নাপাম আজি ভাগ্য ভাল বোলে পাই গ'লো এইফালে অমিত শ্বাহ আহিছে দেখিলোঁ মই চব এভৰিথিং কাৰেক্ট কেৱল এটাই দুখ পালোঁ বাহিৰ চাইডত পশ্চিমমুখী আছিলে নেকি ঘৰটো বাহিৰ চাইডে খালি উত্তৰ এনেকুৱাত ধোঁৱাৰ হেৰি আছে হ'লেও সেইটো কোনো এফেক্ট নকৰে কিন্তু দক্ষিণ চাইডত যিটো আছে সেইটোত মানে দক্ষিণ পূবৰ ফালে দক্ষিণ চাইডত কি আছে তাত দেখিছোঁ মই সেইটো কালাৰটো ৰঙা মৰা আছে আৰু মস্ত ডাঙৰ এটা কুণ্ডা আছে সেইটো মানে পেইণ্ট কৰি ডেকৰেশ্যনৰ কাৰণে সেইটো ৰাখিছে মই সেইটো ঠিক আছে সেইকাৰণে সেইটো বেছি চলে আৰু নৰ্থ ইষ্টৰ পৰা খানাটো দিয়ে মাছ চাছ তাৰপৰা উলিয়াই দিয়ে ৰৈ নাথাকে সেইকাৰণে কাৰণ এইটোতো কাষ্টমাৰ ফাৰ্ষ্ট মুভিং থাকে না ৰৈ নাথাকে গতিকে এইভাবে কাম হয় গতিকে যেতিয়া অবজাৰ্ভেশ্যন কৰা যায় না তাত ক্লু পোৱা যায় গম পোৱা যায় এইটো কি কাৰণে হৈছে খালি এইটো বুজিব লাগিব নলেজ সেই বস্তুটো গতিকে এইখন দোকানৰ যিটো আছে না বঢ়িয়া আছে তাৰপিছত বহুত বছৰ পিছত গম পালোঁ কোনোবা অলপ ডেকা ল'ৰা ছাত্ৰ সন্থাৰ কিবা সংগঠনৰ আছে নেকি দোকানখন চলাৰ কাৰণে তাৰপৰা খেদি পেলাই সিহঁতে নিজে হেৰি কৰি ল'লে এতিয়া অলপ মডিফাইড কৰিলে কিন্তু ফল হোৱা পোৱা নাই অলপ মডিফাইড কিবা কৰিছে সেইটো আগতো মানে আগতকৈ ডাঙৰ কৰি ল'লে হয়নে সেইটো হৈ গ'ল কিন্তু ইমান ৰিজাল্ট পাম নাই আৰু বস্তুবিলাকৰ দামো বাঢ়ি গ'ল দাম বঢ়াই দিলে সেইটো এটা কথা হৈ গ'ল সেইটো চব মাৰিলে চবেই চবটো কাম নহয়তো আৰু সেইভাগে আনক ঠগি অন্যায় কৰি কোনোবা প্ৰগ্ৰেছ হোৱা সম্ভৱ নহয় কাম নকৰে গতিকে সেইখনত আছিলে মই যাওঁ কেতিয়াবা খাওঁ কিন্তু এদিন সেই ঘটনাটো মোৰ চকুৰ মুখৰ আগত ঘটিছে হয়তো আগতো হ'ব পাৰে কিবা কাজিয়া লাগিব পাৰে মোৰ কোনো কিন্তু সেইদিনাখন ঘটিছে মই গুচি আহিলোঁ গতিকে বাস্তুটো এনেকৈ কাম কৰে